वेलकम बैक टू माय यूट्यूब चैनल। एतिया आमी आही पाइ गलो हि बाखर बेगेना आरो आमार यात शूटिंग हबो आरो सकलो बिला यात उलाय আছে যা जुगार চলি আছে সবৰ ইমান ধুনিয়া ধুনিয়াকে উলাইছে या আপা या सब उलाय আছে यात आरो आधा दे शूटिंग तात চলিলে सके आमा आही অকমান দেই হল মানে তাত এতিয়া আমি যাম কি কি হৈছে তাত আপোনাক দেখাম সকলোখিনি কোন আহিছে তাকো দেখাম তেন্তে বলক আমি এতিয়া ভিডিওটো স্টাर्ट কৰো তুমি কি साइड या नाम तो कह दिया ओलंपिका गगৈ दे তোমালোকৰ নাম কোৱা এয়া হৈছে আমাৰ ৰিংকি অহা যোৱাটো ব্লগত আপোনালোকে দেখিছিলে এয়া আমাৰ কাশ্মীৰৰ আফেল আফেল এই ভণ্টিনে বা জানো মই চিনি নাপাওঁ খালি বা বুলি মনত কোৱা প্ৰথমতে মই চবকে বায়ে কৈ পেলাওঁ দীপিকাকো বায়ে বনাইছিলো এয়া আমাৰ বা या कि ओरिजिनल बा नॉट ए फेक यात शूटिंग হৈ আছে আমি তা তালে যাম তেন্তে বলক গৈ থাকো আমি ভিডিওৰ আৰম্ভ এয়া হৈছে ঐতিহ্যমণ্ডিত বাখৰ বেগেনা এই বাখৰ বেগেনা গছজোপা শ বছৰ ধৰি এনেকৈ আছে বুলি কোৱা হৈছে আৰু ইয়াৰ লোকসকলে ইয়াক ভালকৈ সংৰক্ষণ কৰি ৰাখিছে বাখৰ বেগেনা গছজোপা তো ময়ো দেখা নাছিলো এই বাখৰ বেগেনা আজি শ্বুটিঙৰ দ্বাৰা ইয়াক দেখিলো ভাল লাগিলে গৈ আপোনালোকে আহিব চাবলৈ বাখৰ বেগেনা আমি গৈ আছো শ্বুটিঙত ইয়াত শ্বুটিঙৰ কাম আধা আধি চলি আছে আমাৰ অহা অকণমান দেৰি হৈ গ'ল আমাৰ শ্বট আছে ইয়াৰ পাছত আমাৰ শ্বট ল'ব তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে তেতিয়া গম পাব কোন কোন আহিছিল আমাৰ শ্বুটিঙত Ready? 5, 6, 7, go! Come on, away. এতিয়া গানৰ শ্বুটিং হৈছে দাদাজনৰ গান হয় গানটোৰ বিষয়ে কৈ দিয়া অলপ সকলোৱে চাব আৰু বহুত কষ্টকৈ সকলোৱে ইমানখিনি আগুৱাই লৈ যোৱাৰ চেষ্টা কৰিছে ভিডিঅ' শ্বুটিং চলি আছে সকলোৱে চাব বুলি আশা কৰিলোঁ আৰু গানটোৰ নামটো কি গানটোৰ নামটো কইনা কইনা তোমাৰ নামটো জুণ্টি ফুকন তেন্তে সকলোৱে চাব দাদাৰ গানটো এয়া আমাৰ শ্বুটিং চলি আছে তাৰ আমাৰ শ্বটেলকে লোৱা নাই মানে আৰু শ্বুটিঙত আমাৰ কোন কোন আহিছে দেখাম আপোনালোকক এটা ট্ৰাই কৰিম দেখাবলৈ মই দেখাম তেন্তে বলক ভিডিঅ'টো শেষলৈকে চাই থাকিব কিন্তু তেতিয়াহে সকলোকে দেখা পাব Ready, bola. জংকি বা বহুত দিনৰ পৰা দেখিয়ে থাকো অকল তেওঁ ব্লগবিলাক চাই থাকো ভাল লাগে চাই তো আজি লগ পালো বহুত দিনৰ মূৰত লগ পালো ভাল লাগিলে বাখৰ বেগেনাত লগ পাই ভাল লাগিলে মোৰো ভাল লাগিছে আৰু আজি আমি জুণ্টিদাৰ গান এটাত শ্বুটিঙত আহিছোঁ আৰু ভণ্টিৰ তোমাৰ চেনেলটোৰ নামটো কি শিখামণি গগৈ শিখামণি গগৈ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব তাই ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব ইমান মৰম লগা বাজনী আজি লগ পাই সঁচাকৈ ভাল লাগিছে থেংক ইউ বা অ'কে থেংক ইউ এয়া তিনিজনীয়া দৌল তিনিজনীয়া ৰিল চলি আছে এই গানটো ভিডিঅ' এটা বনাই প্ৰেক্টিছ এয়া সাগৰ দাই শ্বৰ্ট দি আছে তেওঁৰ লগতো অকণমান দেৰি পাছত কথা পাতিম
ট্ৰাই কৰিম তেওঁক মোৰ ব্লগত উলিয়াবলৈ। তেন্তে ভিডিঅ'টো চাই থাকক আপোনালোকে, তেতিয়া নিশ্চয় দেখিব। গোটেইখন ফটো মত বিজি কি বেগত মাৰিলা ন হেৰি দীপিকা সাগৰা বাখৰ বেগনালে আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। মই নামটো শুনি আছিলোঁ সৰুৰ পৰা, কিন্তু আজিলৈকে আহি পোৱা নাছিলোঁ। আজি গানৰ শ্বুটিঙৰ মানে গইনালৈ আহি গ'লোঁ, বহুত ভাল লাগিছে। গানটো ভালেই, গানটো ভাল, গানটো ভাল, যথেষ্ট ভাল গান। অঁ ঠিক আছে, সকলোৱে চাব গানটো আৰু থেংক ইউ। টেনশ্যন দা নমস্কাৰ বেহাৰবাৰীত পোষ্টাৰ নমস্কাৰ। অঁ আপোনাক লগ পাই ভাল লাগিলে আজি। তোমাৰ চেনেলটোৰ নাম কোৱা, সাবস্ক্ৰাইব কৰিব লাগিব। মোৰ নামটো শিখামণি গগৈ, চেনেলটোৰ নাম শিখামণি গগৈ হয়। টেনশ্যন নল'ব, শিখামণি গগৈৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। টেনশ্যন বিহীনভাৱে ছাবস্ক্ৰাইব কৰি দিব, টেনশ্যন বিহীনভাৱে। আৰু কিমান কাম বাকী আছে আপোনাৰ? টেনশ্যন হৈ গৈছে ইমান, আপোনাৰ চুলি পকিলেও একো নাই। এইফালে কি চাই আছে? কেলে কৈ দিয়া, কিবা এটা কৈ দিয়া। কি খাইছা? কি খাইছা? সিহঁতে হাফা বিস্কুটে পাইছা? আমাৰ এইডোখৰত শ্বুটিঙৰ কাম শেষ হৈছে আৰু আমি এতিয়া বেলেগ এডোখৰ ঠাইলৈ গৈ আছোঁ। আমি এতিয়া ক'লৈ যাম আপোনালোকক দেখাম, কেনেকুৱা পৰিৱেশ হয় সকলোখিনি থাকোঁ। তাৰ পৰা আহি এইডোখৰত এতিয়া শ্বুটিং কৰিব লৈছোঁ। জেগাডোখৰ ইমানেই ধুনীয়া, চাৰিওফালে অকল সৰিয়হ হৈ আছে, হালধীয়াৰ মাজত আমি ৰঙা জিলিকি আছোঁ। তেন্তে চাই থাকক ভিডিঅ'টো। হাই কৰি দিয়ক। ধুনীয়াকৈ জুম কৰিছে। এয়া শ্বুটিঙৰ কাম প্ৰায়খিনি শেষ হৈ গৈছে আৰু অকণমান দেৰি পিছতে আমাৰ মেকআপ হ'ব। দিনৰ দিনটো কষ্ট কৰি বহুত ভাগৰ লাগিলে, আচলতে বহুত ভাগৰুৱা অনুভৱ কৰিছোঁ। তো আৰু অকণমান দেৰি পাছতে আমাৰ শ্বুটিং শেষ হ'ব আৰু তাকে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে বুলি আশা কৰিলোঁ। যদি আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিমান পাৰোঁ আজিৰ শ্বুটিঙৰ বিহাইণ্ড দ্য চিনবিলাক দেখাবলৈ আপোনালোকক যত্ন কৰিলোঁ আৰু কেইখনমান চিনাকি মুখৰ সৈতে মোৰ ব্লগৰ দ্বাৰা পুনৰবাৰ আপোনালোকৰ আগত চিনাকি কৰাই দিলোঁ। তেন্তে আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পুনৰবাৰ আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।